এনেকৈ এখন পেন গৰম কৰি লৈছোঁ, গেছতে বনাব খুজিছোঁ। অকণমান জান নিজান মিঠাতেল দি লৈছোঁ যাতে এইখিনি কঁঠাল গুটিখিনি লাগি নধৰে। তাৰপিছত মই ইয়াত গোটেই কঁঠাল গুটিবোৰ এনেকৈ দি দিছোঁ। সকলো কঁঠাল গুটি এনেকৈ মই পেনখনতে দি থৈ দিম। ইয়াতে মই কঁঠাল গুটিখিনি দি থৈ দিলোঁ। এতিয়া অলপমান মই কি কৰিম, অলপমান মই নিমখ ছটিয়াই দি দিছোঁ। ইয়াতে এনেকৈ মই অলপ নিমখ দি দিছোঁ। এনেকৈ মই নিমখ দি দিছোঁ। পিছত নিমখখিনি ভজা নিমখখিনি লগত খায়ো ভাল লাগে। তাৰপিছত মই অকণমান এনেকৈ এইখিনি অকণমান এনেকৈ মই লৰাই দিছোঁ। এনেকৈ কোনোবাই খায়নে বাৰু? ইমান বেছি ভাল লাগে নহয় এনেকৈ খাই। মই খুব ভাল পাওঁ এনেকৈ খাই। মিঠাতেল অলপ মোৰ বেছিয়ে হ'ল, নিদিলেও হয়, অকণমান মই দি লৈছিলোঁ মিঠাতেল। এনেকৈ এইখিনি মই এতিয়া ৰাখি থৈ দিম। এইখিনি অলপ দেৰি এনেকৈ সিজিবলৈ দিম। সিজিবলৈ দিয়াৰ পিছত আকৌ মই 5 মিনিটমানৰ পিছত এনেকৈ হেঁপাহখনে লৰাই দিম। লৰাৰ পিছত এনেকৈ হৈ যাব আৰু 10-15 মিনিটমানৰ পিছত। এইখিনি মই অকণমান জুইটো কমাই দিছোঁ। মই এখন প্লেটেৰে এনেকৈ ঢাকি দিছোঁ। বেলেগ নল'লেও প্লেট এখন পাইছোঁ, এনেকৈ মই প্লেটেৰে ঢাকি দিছোঁ। মাজে অকণমান লৰাইও দিব। মই 3 মিনিটমানৰ পিছতে আকৌ এবাৰ লৰাই দিছোঁ। এনেকৈ 5 মিনিটমানৰ পিছতো চাব পাৰি, একো নাই। এনেকৈ লৰাই মই আকৌ মই ঢাক মাৰি থৈ দিম। এনেকুৱা হ'ল মোৰ 15 মিনিটমান হ'ল। মই এতিয়া গেছটো অফ কৰি দিম। যিহেতু এইখিনি সিজিছে, মই এটামান এনেকৈ এইটো ভাঙিও চাইছিলোঁ। এনেকৈ ভাঙি চাইছোঁ দেই, সিজিছে নাই সিজা। এনেকৈ সিজিছে, গতিকে এইখিনি খাব পৰা হৈ গ'ল। আৰু এইখিনি কঁঠাল গুটিখিনি ধুনীয়াকৈ সিজি গৈছে। মই অকণমান নিমখ আকৌ বেলেগকৈ ভাজিও লৈছোঁ ইয়াত লগাই খাবৰ কাৰণে। যিহেতু প্ৰথমে দিয়া নিমখখিনি বাকলিটো আমি গুচাই দিম, নহয় জানো? সেইকাৰণে আৰু অকণমান নিমখ ভাজি লৈছোঁ। ভাজি লৈ পিনি আমি ধুনীয়াকৈ লগাই খাব পাৰিম। অকণমান নিমখ ভাজি ল'লে ইয়াতে আপোনালোকে কোনোবাই এনেকৈ ৰেড চিলিও দিব পাৰে অকণমান। বোলে জ্বলা খাওঁ কোনোবাই, এনেকৈ জ্বলা অকণো এনেকৈ দি দিলে ধুনীয়াকৈ এটা পিছত লৈ খাব পাৰে। অকণমান গেছটো কমাই দিছোঁ। এনেকৈ ধুনীয়াকৈ ভাজি ল'লে ৰেড চিলি দি মেলি তাৰপিছত মই এইটো অফ কৰি দিলোঁ। এতিয়া মই কাষতে এইখিনি এনেকৈ নিমখখিনি বাকি লৈ লৈছোঁ। গতিকে আপোনালোকে ইয়াত অকণকৈ লগাই খাব পাৰিব। এইখিনি এনেকৈ ধুনীয়াকৈ এইখিনি আপোনালোকে লগাই খাব পাৰিব। এয়াই আৰু এইটো ভাল লাগিলে জনাব। আপোনালোকেও খাবলৈ ট্ৰাই কৰিব। ভাল লাগে খাই, বহুত ভাল লাগে। এইখিনি এনেকৈ বাকলিটো গুচাই লৈ এতিয়া খোৱাহে কথা আৰু।